নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো ৰাইটিং ফিভাৰলৈ। আজি আমি জানিম 21 জুলাই অৰ্থাৎ আজিৰ দিনটোৰ বিশেষত্বৰ বিষয়ে। 1899 চনৰ আজিৰ দিনটোত আমেৰিকাৰ গল্পকাৰ ঔপন্যাসিক আৰ্নেষ্ট হেমিংৱেৰ জন্ম হয়। তেওঁৰ বিশ্বপ্ৰসিদ্ধ উপন্যাস হ'ল দি অল্ড মেন এণ্ড দি সি, যাৰ বাবে তেখেতে 1954 চনত সাহিত্যৰ নোবেল লাভ কৰিছিল। পিতৃ শ্বাহজাহানক আগ্ৰা দুৰ্গত বন্দী কৰি থৈ আনুষ্ঠানিকভাৱে ঔৰংগজেবে 1658 চনৰ আজিৰ দিনটোতে দিল্লীৰ ৰাজপাটত উঠে। ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম সভাপতি উমেশ চন্দ্ৰ বেনাৰ্জীৰ মৃত্যু হৈছিল 1906 চনৰ আজিৰ দিনটোতে। 2001 চনৰ আজিৰ দিনটোতে কাশ্মীৰত অমৰনাথ যাত্ৰীসহ 15জনক গুলীয়াই হত্যা কৰা হৈছিল। ভাৰতৰ দ্বাদশ ৰাষ্ট্ৰপতিৰূপে প্ৰতিভা দেৱী সিং পাটিলক নিৰ্বাচিত কৰা হৈছিল 2007 চনৰ আজিৰ দিনটোতে। 1954 চনৰ আজিৰ দিনটোতে পৰ্তুগীজৰ হাতৰ পৰা দাদৰ মুক্ত কৰা হয়। এপ'ল' 11ৰ জৰিয়তে চন্দ্ৰলৈ যোৱা মহাকাশচাৰী নীল আৰ্মষ্ট্ৰং আৰু এডুইন এলড্ৰিনে চন্দ্ৰপৃষ্ঠত প্ৰথম ঐতিহাসিক খোজ দিছিল 1969 চনৰ আজিৰ দিনটোতে। জাৰ্মানীৰ অটো ভন থিনিয়েনথালৰ দ্বাৰা বাৰ্লিনত গ্লাইডাৰেৰে প্ৰথম উৰণ সম্পন্ন হৈছিল 1891 চনৰ আজিৰ দিনটোতে। গতিকে এয়াই আছিল আজিৰ